তো এয়া চাওক এয়া বৰফ আইচ আৰু কেইদিনমান গ'লে পূৰা স্ন' হ'ব পূৰা লাইভ স্ন'ফল দেখা পাব লাইভ। তো এয়া এতিয়া মানে এইবিলাক জমা হৈছে এইবিলাক স্ন' এইটোহে আচল ভাল লাগে এইটো এই যে এয়া এয়া স্ন' যে লাগিব পাইছোঁ সেই বহুত ঘূৰি আহোঁতে পালোঁ এই বহুত মোৰ মানে এটা বহুত ড্ৰিম এটা আছিল মই স্কুটিখনত মানে স্ন' মাৰি দিম এনেকৈ বহুত ড্ৰিম এটা আছিল স্কুটিখনত মানে এনেকৈ স্ন' মাৰি দিম। এইয়া তো আজি হৈছে 3 নম্বৰ দিন আৰু আজি দেৱালী হয় আজি 4 তাৰিখটো হেপী দেৱালী টু অল। আমি যাই পাওঁতে আৰু দেৱালী শেষে হ'ব বেয়া লাগিছে বাৰু এইবাৰ দেৱালী টাউনত আছোঁ। এতিয়া টাইম হৈছে মোটামুটি 9টা বাজিছে এতিয়াহে আমি হোটেল ৰুমৰ পৰা ওলাইছোঁ। এতিয়া আজি আছোঁ আমি টাউনত যোৱাকালি আহি কিনে টাউনতে আছিলোঁ। এতিয়া আমি যাম পিটি শ্ব' লেক যাম। তাৰে আগতে স্কুটিখনৰ এটা সৰু প্ৰব্লেম এটা হৈছে প্লাগটো চাফা কৰি দিওঁ তাৰপিছতে যদি গেৰেজতে পাওঁ নহ'লে চলি যাব। তাৰপিছত আমি এতিয়া ডাইৰেক্ট ওলাই যাম মটৰ ব্লগিঙত লগ পাই আছোঁ। আৰু আজি অলপমান মানে সেই লাগি থাকিব মানে ভাল লাগি থকা নাই জ'চটো অহা নাই কিবা এটা আহি যাব ওলাই গ'লে আহি যাব বঢ়িয়া কৰি। কাৰোবাৰ মাজত কিবা বাইক চাইকৰ প্ৰব্লেম হয় গুৱাহাটীৰ পৰা আহিলে টাউনলৈকে মানে তেতিয়াহ'লে নেহেৰু মাৰ্কেটতে এই ভাই আছে ইয়াতে গেৰেজখনত আহিব পাৰিব। মই এইখিনিয়ে ক'লোঁ আৰু নেহেৰু মাৰ্কেটত পাই যাব গেৰেজ আছে চিন্তা নাই ব'লা হৈ গৈছে এইখিনি নেহেৰু মাৰ্কেট এতিয়া মানে বাইক চাইকৰ পাৰ্টছ চাৰ্টছো অলপ পোৱা যায় কিন্তু মোৰ মতে ভাল কৰিয়ে আনিব। মই প্লাগটো নবদলাই ভুল কৰিছিলোঁ এতিয়া পালোঁ কিন্তু বহুত দাম ইয়াতে এতিয়া ঠিক হ'ব যেন লাগিছে। মানে কি হয় মই কোৱা নাছিলোঁ যোৱা ভিডিঅ'টো কোৱা নাছিলোঁ মানে যেতিয়া ডাইৰেক্ট ডাউনত ঠেচকৈ মাৰি দিয়ে এইটো প্লাগৰ কাৰণে হয় মানে তেলটো ভৰাই লওঁ। এতিয়া আজি আমি যাম পিটি শ্ব' লেক আৰু এবাৰ আমি তেলটো ভৰাই লওঁ। এতিয়া অলপ আগত আছে তেল দিব তেলটো ভৰাই কেনে যাব লাগে। বহুত দেৰি গ'ল বহুত দেৰি 10টাই বাজিব চাগে। তেলটো ভৰালোঁ ফুল টেংকি কৰি ল'লোঁ। এতিয়া 350 টকা গ'ল 350 টকা ভৰালে। তো এতিয়া মানে এনেকৈ মানুহ সুধি যায় কাৰণ কিয় এই চিটিত মানে কি হয় এইখন টাউন মাৰ্কেটটো এতিয়া মানে লিখা নাই কোনফালে যাব লাগিব ধৰ ইফালে আছে ন' এণ্ট্ৰি লিখা আছে দেখোন আৰু ভয় লাগে ন' এণ্ট্ৰিত সোমাই যাব লোকেলবিলাকে যায় বাৰু। গতিকে আমি এতিয়া এনেকৈ উঠি আহিছোঁ এনেকৈ আহিব দিছে ইয়াৰে মানে এইটো ফেমাছ বুদ্ধ ষ্টেচুটো ইয়াতে এনেই সোমাই যাওঁ আৰু বাহিৰৰ পৰা এনেই দেখাই দিওঁ আহিছোঁ এতিয়া আৰু ইফালে আৰু পিছত মানে পিটি শ্ব' লেকৰ পৰা আহি আৰু সোমোৱা নহ'ব মানে সেইকাৰণে এতিয়াই এই কৰি দিওঁ। তো এইটোৱে হৈছে বুদ্ধ ষ্টেচু ডাঙৰ বহুত জনপ্ৰিয় হয় ভালকৈ মই দেখাই আছোঁ বাৰু। আহিটো ভালেই লাগিছে কিন্তু মানে কি এই স্কুটিখনৰ কাৰণে মোৰ বহুত দেৰি হ'ল এই প্লাগটো বদলালোঁ যে সেইকাৰণে দেৰি হৈ গ'ল মানে। बोला नहीं अभी नीचे होटल है ना उसको कोई देखना पड़ेगा। हाँ 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 তো এই মানুহ ল'ৰাটো আছিলে সৰু ল'ৰা যেন পাইছোঁ নাজানো ধৰিব নোৱাৰি ভাল মানে সিমান এটা মানে সিমান সহায় কৰা টাইপৰে দেখাই আছে কিন্তু ভয় লাগে মানে এনেকৈ আহি গৈছে কি মোকো লৈ যাওক সি বোলে সৰু সুৰা গাড়ী দিয়ে হয় তাই বোলে এনেকৈ কৈছে ভয় লাগে নহয় ক'ৰবাত বেলেগ ৰাস্তাই আছে লৈ যাব কোনোবা চিনাকি মানুহ লৈ কিনে একদম হেৰি কৰি দিব নহয় বুজিটো পাইছে আৰু মই ইয়াক ক'লোঁ কাৰণে এইটো নৰখো বেছি এতিয়ালৈকে যিমানখিনি আহিলোঁ নহয় গুৱাহাটীৰ পৰা সবখিনিৰ পৰা পাৰফেক্ট লাগি আছিল। ল'ৰাটোকো মই বেয়া লগা নাই মই বেয়া বুলি কোৱা নাই কিন্তু ধৰিবতো নোৱাৰি মানুহ হয় নহয় এনেই ভাল এক্টিঙো কৰিব পাৰে সেইকাৰণে অলপ সন্দেহ হৈছে মানে সি মানে কৈছে ময়ো যাওঁ পিটি শ্ব' লেকৰ মই চিনি পাওঁ তোমালোকক লৈ যাম সেনেকৈ কৈ আছে হা সেইকাৰণে আৰু ভয়ো লাগে ভালো হ'ব পাৰে মই নকৰিলে সি বেয়া কিন্তু কি ঠিক ন সেইকাৰণে বেছি ভিডিঅ' চিডিঅ' নকৰিলোঁ ডাইৰেক্ট গুচি আহিলোঁ আৰু। नहीं पिटी श्व' लेक एंट्री करने पड़ेगा हाँ 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 LPP देखना पड़ेगा। नहीं ये 100 रुपीज़ का ये करना पड़ेगा एंट्री करना पड़ेगा। अच्छा जो 100 रुपीज़ देना पड़ेगा। हाँ पैसा দিব লাগিব 100 টকা বোলে 100 টকা দিব লাগিব বোলে। और इसी रास्ते से माधुरी लेक भी जा सकते हैं। हाँ इसी माधुरी लेक बहुत दूर है। তো এতিয়া ঘটনা হৈ গ'ল এতিয়া দেখা পাইছে আৰ্মি গাড়ী আছে মিলিটাৰী গাড়ী এটা ল'ৰাই ৰখালে মানে হা কি হয় কাৰণে নাজানো এখন ফাইল চাইল লৈ আছে ধুনীয়াকৈ তাতে মানে ডেট চেট লৈছে ক'ত যাব সুধিছে বোলো পিটি শ্ব' যাম তাতে পইচা দিব লাগিব বোলে এণ্ট্ৰি কৰিব লাগে বোলে মই বোলো কিহৰ এণ্ট্ৰি তাতে মই ভাবিলোঁ সন্দেহ হৈছে 100 টকাকৈ দিব লাগে বোলে সন্দেহ হৈছে মোৰ
आप ये आर्मी जाने खोजिल सर जी इधर में वो बोल रहा है कि ऐसे पैसा देने पड़ेगा एंट्री करना पड़ेगा মানে আৰ্মি জনে ক'লে যে নাই নালাগে এইবিলাক মিছা কথা কৈছে বুলি ক'লে মই ক'লোঁ আৰ্মি জনে ক'লে মানুহটোক ক'লোঁ আৰ্মি জনে নালাগে বোলে কি নাই সিহঁতে নাজানে এইটো বোলে মেইনটেনেঞ্চৰ কাৰণে লাগে দুজনে মিলি 200 টকা খুজিছিল আৰু মই ক'লোঁ নাই 100 টকা ৰাখক আৰু এনে ক'লে ক'লোঁ টোকেন চোকেন নিদিয়ে একো হেৰি মানে ৰিচিপ্ট নিদিয়ে এইবিলাক বদমাছ হয় যি হ'ল হয় 100 টকা আমাৰ লষ্ট হ'ল হওক একো নাই বেছি আৰু ৰিজাইন কৰি লাভ নাই লগত এতিয়া যদি কোনোবা এটাকে ৰখাই নৰখিলে হ'ল মানে গম পাইছে এইটো ভুল হৈ গ'ল আমাৰ এতিয়া আমি নৰখালে হ'ল শুনা এই ভুলে ৰখাই নালাগিছিল গম পাইছে না আর নরকম মোরে বলেছি দেখুন এবার এনে কোনোবা ৰখায়ো এনে কৰবা কালি লগিতে মই ভালে লাগি আছিল তা আমাক লগি জহৰা আছে এই পৰটি যে সি বুদ্ধি কৰি হেৰি কৰলা গম পাইছে না হা এইবিলাক বদমা আছে পইচা হয় এই মই যোৱাকালিলৈকে কৈ আছিলোঁ তা আমাৰ মানুহ বহুত ভাল হয় বাৰু বেয়া নকয় চব কথা অসমতো ভাল বেয়া মানুহ থাকে এনে কিন্তু এইটো মানে কৰিছে ঠিকে আছে পইচা 100 নহয় 200 লোৱা যি লোৱা কমচে কম ৰিচিপ্ট এটা দিয়া এইটো বোলে মেইনটেনেঞ্চৰ কাৰণে লৈছে হ'ব দে মেইনটেনেঞ্চৰ কাৰণে লৈছে বা জিঅ' কাৰণে লৈছে আৰু বাদ দে আৰু ই ফাইলত লিখি লৈছে বাৰু কিন্তু মানে যেন লগা নাই অলপ ফেক যেন লাগিছে আৰ্মিজন নিজে ক'লে ন এই চবকে মতলব এছে বল ৰহা এনেকৈ ক'লে তো অলপমান আগতে আৰ্মি কেইজনে মানে ছেক্ৰেটাৰীত হেৰি কৰিলে এণ্ট্ৰি ল'লে এণ্ট্ৰি মানে পইচা নহয় নম্বৰটো ল'লে ফোন নম্বৰ স্কুটিৰ নম্বৰ নাম ল'লে সেইখিনিয়ে আৰু কৈছে কি বমলা নাম নেকি মানে বমলা যাবৰ কাৰণে এইটো ৰাস্তাই পিটিচৰ একো পায় তাৰপিছত মাধুৰী লেক পায় তাৰপিছত বমলা লেক এইটোৱে ৰাস্তা ঠিক আছে আমি বোলো বমলা নাযাওঁ বমলাৰ কাৰণে পাছ টাছটো বনোৱা নাই অকল পিটিচৰ লেক যাম মাধুৰী লেক যাম হ'লেও এণ্ট্ৰি কৰিব লাগিব বোলে এণ্ট্ৰি কৰি ল'লোঁ তাহাঁতে এণ্ট্ৰিটো কৰা হোৱাৰ পিছত এইটো ফ্ৰী দেই এণ্ট্ৰিটো কৰা হোৱাৰ পিছত মানে সাইনবোৰ্ডখন লিখাছে সাইনবোৰ্ডখন সবখিনি আছে এনেকৈ পিটিচৰ লেক ইমান বা মাধুৰী লেক ইমান বমলা ইমান মানে এটা বস্তু লিখা আছে আছাম হিলছ বুলি লিখা আছে আছাম হিলছ কিবা পাহৰি গ'লোঁ কিমান দূৰ হয় মানে কিলোমিটাৰ কিন্তু আছাম হিলছ মই বুজি পোৱা আছাম হিলছ মানে কি ইয়াতে আছাম হিলছো আছে নেকি এনেতো অৰুণাচল প্ৰদেশখন আগতে অসমেই আছিল অৰুণাচল প্ৰদেশ হওক মেঘালয়া হওক এইবিলাক চব অসমতে পৰিছিল আৰু পিছত ভাগ হ'ল যেতিয়া এই কালি যে আমি দেখালোঁ জাষ্টন ৱাৰ মেমৰিয়েল তেতিয়া সেইবিলাক যেতিয়া মানে কি আৰু যেতিয়া মানে ফাইট হৈছিলে ৱাৰ হৈছিলে 1962 তেতিয়াতো মানে হেৰি সেই এতিয়া মানে এতিয়া হেৰি আছিলে অৰুণাচলখন মানে অসমেই আছিলে আৰু তো আমি পাই গ'লোঁ পিটিচৰ লেক ইয়াতে লিখাই আছে এইখনে হৈছে গেটখন ৱেলকাম বুলি লিখা আছে ইমান ডাইৰেক্টকৈ লিখা নাই আৰু চিম্পুলকৈ খালি ৱেলকাম লিখা আছে ৱেলকাম ঠাণ্ডা বৰফ চৰফ নপৰাতে ঠাণ্ডা লাগি গ'ল সেই আৰু যদি দেৰিকৈ ডিচেম্বৰত আহিলোঁ হয় চাগে বেয়াই হ'ল হয় ফাইনেলি আমি আহি পালোঁ এতিয়া পিটিচৰ লেক ইয়াতে মানে কি হয় আপোনালোকে যদি ডিচেম্বৰত আহে ডিচেম্বৰটো মই ভালকৈ ক'ব নোৱাৰোঁ কিন্তু জানুৱাৰী মানত যদি আহে 100% মই গেৰাণ্টি দিছোঁ ইয়াতে আপোনালোকে স্ন'ফল পাবই আৰু ইমানেই মানে ভাল লাগিব এই গছ টাছবিলাক যে দেখা পাইছে এই গছ টাছবিলাক স্ন' ভৰ্তি হৈ যাব লাইভ স্ন'ফল দেখা পাব যদি লাখ থাকে আৰু যদি লাইভ স্ন'ফল নহয়ও আগতে হৈ যোৱাখিনি দেখা পাবই মানে পাহাৰ চাহাৰ দেখা পাব বা চুব পাৰিব পাহাৰ চাহাৰ থাকিব মানে মই মানে ভিডিঅ' চাইছোঁ মানে চোৱাৰ কাৰণে গম পাওঁ আৰু আপোনাৰ সিফালে দুটা হাঁহ আছে মই ভালকৈ দেখাই দিম বাৰু এইখিনিত গল্ডেন ডাক বুলি কয় সোণালী হাঁহ হ'ব অসমীয়াত ক'লে সোণালী হাঁহ আজি প্ৰথম দেখা পালোঁ পিটিচৰ লেকত এনেই মানে বিশেষ ইমানো হেৰি নহয় ধুনীয়া হয় মানে জাহানি বঢ়িয়া কিন্তু মানে আৰু শ্বিলং গ'লে বৰাপানী ফালেও এনেকুৱা জেগা পায় কিন্তু সেই বৰফেহে মানে ডাঙৰ মানে বিউটিটো আনে আৰু ডাঙৰ সৌন্দৰ্যটো মানে বিউটিটো বৰফেহে আনে আৰু বৰফৰ কাৰণে মানুহ আহে আৰু বহুতে নৱেম্বৰত বৰফ পৰিব বুলি আহিছিল ক'ব গ'লে আমিও ভাবিছিলোঁ বৰফ পৰিব অলপ চলপ পৰিব আৰু ডিচেম্বৰত গ'লে বেছি পৰিব গতিকে নৱেম্বৰত যোৱাই ভাল সেই ভাবিয়ে আমি মানে ILP বনাই কেনে আহিছিলোঁ কিন্তু আৰু এতিয়া বৰফ নাপালোঁৱে ঠাণ্ডা কিন্তু পূৰা আছে আৰু বৰফ পৰিলে চাগে অলপ প্ৰব্লেমো পালোঁ হয় আৰু যিমান আপ নহয় স্কুটি কেইখন উঠিবই নোখোজে বহুত প্ৰব্লেম হৈ আছে
এতিয়া পিটিছৰ লেকৰ পৰা ওলাই দিলোঁ আৰু কমটো হ'লে এতিয়া বৰফ চৰফ নাই সেইকাৰণে ইমান এটা চাব লগা হেৰি নাই আৰু নৰ্মেল এনেই পাহাৰ চাহাৰবোৰ ভাল লাগিছে কিন্তু হ'লেও আজি এনেই আৰু গাটো ভাল লাগি থকা নাই বা মেইন পেট গা এইবোৰ চব লাগে এটা ওলাই আহিলে ৰাইড এটা কৰিলে মানে গ'লে মেইন যোনখন বাহন লৈ যায় সেই বাহনখনো ভালে থাকিব লাগিব আৰু আপোনাৰ গাটো ভালে থাকিব লাগিব তেতিয়াহে মানে ভাল লাগে আৰু ইয়াত ইমান ঠাণ্ডা এতিয়াই আৰু বৰফ পৰিলেতো হৈছে আৰু বহুত ঠাণ্ডা হ'ব তো আমি এনেকৈ আহি এতিয়া পিটিছৰ লেকৰ পৰা ভালেখিনি আহি পালোঁ ইয়াতে লিখা আছে বমলা 17 হা আমিতো বমলালৈকে নাযাওঁ মানে বমলালৈকে গ'লে স্পেচিয়েল পাছ লাগে এইটো ডাঙৰ ডিষ্ট্ৰিক্ট অফিচত বনাব লাগে তো এতিয়া সেই মাধুৰী লেক কিমান দূৰ আছে এতিয়া আৰ্মি সুধি লওঁ সুধিলেতো কৈ দিবই তো মাধুৰী লেকটো যাই পেলাই যাবই লাগিব ঘূৰি যাব লাগিব কাৰণ বমলাৰ কাৰণে পাছেই বনোৱা নাই কেনেকৈ যাব দিব সেইকাৰণে আৰু নাযাওঁ মানে স্কুটিখনেও কষ্ট পাব বহুত কষ্ট পাব এনেকুৱা আৰু আকৌ এইখিনি আহিছে হ'ব আৰু পিছত ভালকৈ আহিম বাইক চাইক লৈ কেনে ভালকৈ আহিম পিছত বমলা 12.6 কিলোমিটাৰ মানে 12 মান আছে আৰু ইয়াৰ পৰা বমলা 12 কিলোমিটাৰ আৰু চাংগেশ্বৰ লেক 13.6 মানে ইফালে আছে চাংগেশ্বৰ লেক মানে চাংগেশ্বৰ লেকটোৱে হৈছে মাধুৰী লেক ঠিক আছে আৰু বাকীবিলাক নাজানো কিবা কিবি আছে আমি এতিয়া যাব লাগিব লেফ্ট চাইডে বমলা গ'লে ইফালে গ'লো হয় বমলা হ'লে ৰাইট চাইড যাব লাগিলে হয় কিন্তু আমি যাব লাগিব যিহেতুকে আমাৰ মানে মাধুৰী লেক যাম তো আমি ইফালে লেফ্ট চাইড ল'লোঁ আৰু ইফালৰ পৰা বৰফ দেখা পাই গৈছোঁ কেমেৰাত চাগে অহা নাই আপোনালোকে দেখা পাব আগত গ'লে দেখা পাব ৰ'ব কি ধুনীয়া লাগিছে ইয়াৰ পৰা বৰফ পাই গৈছোঁ সেইয়া বৰফ সেইয়া ওপৰত বৰফ আছে ভালকৈ দেখাম বাৰু বৰফ দেখা পাই গ'লোঁ যদি বমলা গ'লে বৰফ পালোঁ হয় জানো এইটো সঁচা কথা অলপ চলপ হ'লেও পালোঁৱে হয় কিন্তু আৰু কি কৰিম স্কুটিখনৰ প্ৰব্লেম দিব আৰু পাছ বনাব লাগিব আকৌ টাউনত আকৌ মানে কালি আহিব লাগিব আজি এতিয়া পাছটো বনাই পেলাই আকৌ কালি আহিব লাগিব এইটো আৰু নোৱাৰি অসম্ভৱ কথা সেইকাৰণে আৰু কালি আমি ৰিটাৰ্ণ হৈ যাম গুৱাহাটীলৈকে মানে কালি দিৰাঙত ৰখিম পৰহি গুৱাহাটী পাই যাম আৰু তো ইয়াতে আমাক ইণ্ডিয়ান আৰ্মীয়ে চাহ খাব দিলে চাহ গৰম পানী আৰু ধুনীয়াকৈ প্ৰসাদ দিছে প্ৰসাদটো মানে মিঠাইৰে প্ৰসাদ হয় ইয়াতে মানে সেই আছিল মানে গুৰু নানকৰ মানে কিবা হেৰি হয় আৰু মানে মন্দিৰ টাইপে বনাই লৈছে গুৰু নানকৰ এয়া আছে চাব পাৰে ইয়াতে চাহটো ফ্ৰী চাহ আৰু গৰম পানী আৰু প্ৰসাদটো দিছে তো এতিয়া ছাৰক লগ কৰাই দি আছোঁ ৰ'ব তো এতিয়াতো আমি মাধুৰী লেক গৈ আছোঁ একবাৰ ছাৰৰ লগত এটা ফটো এটা উঠি লওঁ ছাৰ একবাৰ পৰা আহিয়ে তো ইয়াৰ পৰা আৰু মাধুৰী লেক গ'লে আছে 7 কিলোমিটাৰমান আছে ইয়াতে সেই হেৰি চাহ তাহ খাব দিলে চাহটো মই নাখালোঁ বাৰু গৰম পানী খালোঁ প্ৰসাদ দিলে মানে মিঠাই হয় প্ৰসাদটো প্ৰসাদ খালোঁ তো এতিয়া ডাইৰেক্ট মাধুৰী লেকলৈকে যাওঁ আৰু এইখিনি ৰাস্তা বহুত বেয়া দেই আমি আহিলোঁ তাকে এবাৰ গাড়ী আহিছে এই আৰ্মি গাড়ী আহিছে আৰু বৰফ পৰিলে আমি আহিবই নোৱাৰিলোঁ হয় আচ্ছা মানে এই ৰাস্তাটো ইফালৰ পৰা আছে সেইটো বনাই আছে নাই আৰে সেইটো বনাই আছে বনাই থকাৰ কাৰণে মানে আমি ইফালে আহিব লগা হ'ল এতিয়া এইখন নোযোৱাকৈ আমি যাব নোৱাৰোঁ এই হৈছে আৰু ক'ত মৰ এই মাধুৰী লেকটো বিশেষ সেই একে সেনেকুৱাই না নাচালেও হয় কিন্তু আৰু মানুহক কৈছোঁ না আমি হে অঁ বাপৰে বাপ সঁচাকৈ কৈছোঁ মানে স্কুটি লৈ এইবিলাক ৰাস্তা নহয় দেই স্কুটি লৈ অহা ৰাস্তা নহয় এইবিলাক বাপৰে ইফালে হ'ব ইফালে না ইফালে হ'ব ইফালে মাধুৰী লেক বাপৰে কিমান দূৰ আহিলোঁ এনেকৈ বেছি দূৰ নাই মোটামুটি ধৰক আৰু 6-7 কিলোমিটাৰমান আছে কিন্তু আৰু আমাৰ লাগিব 1 ঘণ্টামান লাগিব কিন্তু ভাবি চাওক 1 ঘণ্টাত মানুহে কিমান দূৰ যাব পাৰে এইবিলাক ৰাস্তা আৰু মোটামুটি 1 বছৰমান পিছত অলপ ভাল হ'ব কিন্তু এতিয়া একেবাৰে বেয়া দেখোন এনেকুৱা মানে নোৱাৰি কিন্তু ইমানখিনি আহিলোঁ আৰু সেইকাৰণে মাধুৰী লেকটো দেখাই দিওঁ দেখাই পেলাই আৰু যাওঁ বহুত বেয়া ৰাস্তা তাতে আৰু অক্সিজেন ভালকৈ নাপায় এইবিলাকত স্কুটিৰ পিক আপটো কৈছোঁৱেই প্ৰব্লেম দিয়ে তো সেই মানুহজনক সুধিলোঁ ইয়াতে আছিলে মানে এই ৱৰ্কাৰ্ছ হয় ক'লে যে পালোঁৱে বোলে এনেকৈ দেখাই দিছে মানে শুনা পোৱা নাই নিজৰ এটা আৱাজ আছে পালোঁ বুলি কৈছে এতিয়া সোনকালকৈ পালে হয় আৰু কিবাকৈ ভিডিঅ' কৰি এনেই মই অলপ দেখাই দিম একদম ইচ্ছা নাই মানে আৰু মোৰ অকণমান দেখাই গুচি যাওঁ কিবাকৈ টাৱাং পালে হয় আৰু মানে তো ইয়াতে মানে অকণমান বৰফ দেখাইছোঁ বৰফৰ পাহাৰ দেখাই আছোঁ ৰ'ব এইয়া
এই আৰু দূৰৰ পৰা বৰফ চাব লাগিব আৰু উপায়টো নাই আৰু মোৰ কথা ক'তে অলপ প্ৰব্লেম হৈ আছে মানে অক্সিজেন লেভেলটো অলপ কম পাই আছোঁ মানে ডাইৰেক্ট মাধুৰীৰ লগত যাওঁ তাতে লগ পাই আছোঁ আৰু হেৰি তো এতিয়া মই এনেকৈ উঠি আহিছোঁ ইয়াৰ পৰা মানে ভালকৈ দেখা পাম গোটেই ভিউটো এইটোৱে হৈছে বৰা পানী বোলে মাধুৰী লেক মানে বৰা পানী টাইপে লাগিছে ন সেইকাৰণে ওলাই গৈছে আৰু এই বৰা পানীটো এনেকুৱা টাইপৰে দিয়কচোন অকণমান হয়নে নহয় কওকচোন মিল আছে আৰু অলপ চলপ আৰু পাহাৰখন বাপৰে ইফালে বৰফ পৰা নাই এই যোনটো আমি আহি থাকোঁতে দেখা পাইছিলোঁ ইফালে বৰফ পৰি আছিলে সেইখিনি মানে লাষ্ট মানে চাইনা বৰ্ডাৰ মানে ইণ্ডিয়াতে হয় চাইনা বৰ্ডাৰ আছিল চাগে সেইকাৰণে বৰফ পৰা আছে এইবিলাকতে বৰফ পৰিব আৰু 2 সপ্তাহমান পিছত বোলে পূৰা বৰফ পৰিব সুধিছিলোঁ ঘৰতে কৈছে আৰু স্কুটি এখন এতিয়া থৈ দিছোঁ পাৰ্কিং কৰি আৰু এতিয়া কিবা আৱাজ আহি আছে মানে এই কিবা চলাই মেচিন চলাই ধৰিছে জেনেৰেটাৰ সেইকাৰণে আৱাজ আহি আছে তো সেয়ে বুজাই দিছোঁ আৰু আমি যদি এনেকৈ যদি এতিয়া যাব পাৰি লেকটোলৈকে কিন্তু এতিয়া আমি এনেকৈ মাৰি এনেকৈ আহিব লাগিব এই ইফালে যাব লাগিব আকৌ এনেকৈ নামিব লাগিব নামি কেনে এনেকৈ আহিব লাগিব আৰু আকৌ এনেকৈ যাই কেনে এই বৰা ইফালে এনেকৈ যাব লাগিব এই ৰাস্তাটো দেখা পাইছিলে এই সেনেকৈ হ'ব চাগে না এই আৰু আধা ঘণ্টা লাগি যাব নমস্কাৰ নাযাওঁ এইটো ভিউ পইণ্টৰ পৰা দেখাই দিলোঁ আৰু তো এই আৰু আজি Day 3 আছিলে টাৱাঙৰ হোটেলখনৰ পৰা আমি PTS লেকলৈকে আহিলোঁ তাৰপিছতে তাৰে আগতে আমি বুদ্ধ টেম্পল দেখালোঁ আগে দেখালোঁ বাৰু আৰু PTS লেক দেখালোঁ আৰু ইমানখিনি আহি এতিয়া আকৌ মাধুৰী লেকটো আৰু দূৰৰ পৰা দেখালোঁ বেয়া চেনা নাপাব আৰু স্কুটি লৈ আহিছোঁ নোৱাৰোঁ মানে কি ক'ম আৰু বেয়া চেনা নাপাব এইটো ভিডিঅ' বহুত দীঘল হৈ গৈছে এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো মেইন কাৰণ তেতিয়াহে আৰু নতুন এপিছড আহিব Day 4ও আহিব কালিও আহিব বাৰু কালি আমি হয়তো ইয়াৰ পৰা ৰিটাৰ্ণ যাম হ'লেও কিবা কিবি দেখাব পাৰিম ন সেইকাৰণে Day 4 আহিব Day 5ও আহিব সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিব নে কি জমন আৰু ইয়াৰতো চেনেল এটা আছে আছাম মটৰ ব্লগাৰ বুলি মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম চব ভিডিঅ'ত দি দিম Day 1টো দিম Day 2টো দিম Day 3টো দিম ইয়াৰ ছাপোৰ্ট কৰিব এইখিনি আছিলে দুটাকে ছাপোৰ্ট কৰিব আৰু ইও স্কুটি লৈ আহিছে মই স্কুটি লৈ আহিছোঁ ইয়াৰখন হৈছে হণ্ডা ডিঅ' মোৰখন এক্টিভা একে ইঞ্জিন খালি মডেল বেলেগ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ দিয়ক মাধুৰী লেকৰ পৰা মানে ফাৰ্ষ্ট ভিউ পইণ্টৰ পৰা বাই জয় অসম বুলি কৈ দিওঁ আৰু এবাৰ জয় আই অসম টাৱাঙৰ পৰা অৰুণাচলৰ পৰা জয় আই অসম বন্দে মাতৰম তো এয়া চাওক এয়া বৰফ আইচ তো এয়া এতিয়া মানে এইবিলাক জমা হৈছে এইবিলাক স্ন' এইটোহে আচল ভাল লাগে এইটো এই যে এয়া স্ন' যে লাগিব পাইছোঁ এই বহুত ঘূৰি আহোঁতে পালোঁ এই বহুত মোৰ মানে এটা বহুত ড্ৰিম এটা আছিল মই স্কুটিখনত মানে স্ন' মাৰি দিম এনেকৈ বহুত ড্ৰিম এটা আছিল স্কুটিখনত মানে এনেকৈ স্ন' মাৰি দিম দিছ ইজ মাই ড্ৰিম